নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকে গম পাব, যদি আপোনালোকৰ যদি কুকুৰাবিলাকৰ যদি বোকা পায়খানা কৰে বা পাতলীয়া পায়খানা কৰে বা পানী হাগে, আপোনালোকে কেনেকুৱা ধৰণৰ দৰৱ ইউজ কৰিব আৰু কি কাৰণে হয়, আজি ভিডিঅ'টো আপোনালোকে গম পাব। বলক তেন্তে ভিডিঅ'টো যে পলম নকৰি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকৰ কুকুৰাবিলাকক চফাকৈ আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব আৰু এনেকুৱা ধৰণৰ বেমাৰবিলাকৰ পৰা ৰক্ষা কৰিবলৈ আপোনালোকে চেষ্টা কৰিব, কাৰণ এইবিলাক বেমাৰৰ পৰা আপোনালোকৰ CRD লক্ষণটো আপোনালোকৰ হৈ যাব পাৰে। আপোনালোকক বগা যদি পনীয়া হাগি থাকে, আপোনালোকে যদি গম নাপায় নহয়, আপোনালোকৰ দুদিনমানৰ পিছত আপোনালোকৰ কুকুৰাবিলাকৰ CRD হৈ যাব। সেইটো কাৰণে আপোনালোকে এইবিলাক আপোনাৰ লক্ষণ দেখোঁতে আপোনালোকে যদি ট্ৰিটমেণ্ট কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাক সুস্থ হৈ যাব। এইবিলাক নহ'বৰ কাৰণে আপোনালোকে প্ৰথম আপোনালোকৰ যিবিলাক ডিংকাৰ থাকে যে, সেই ডিংকাৰবিলাকত আপোনালোকে চাফা কৰি ৰাখিব আৰু চাফা কৰি ৰখাৰ পিছত আপোনালোকৰ কুকুৰাবিলাকৰ এনেকুৱা ধৰণৰ বেমাৰ আজাৰবিলাক নহয়। আৰু কি মেডিচিন ইউজ কৰিব আপোনালোকক জনাই দিছোঁ। আপোনালোকে এই ভিডিঅ'টো আপোনালোকক মই দেখাই দিছোঁ স্ক্ৰীনত, আপোনালোকে চাই লওক। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছে যে স্ক্ৰীনত দুটা দৰৱ, এই দুটাৰ ভিতৰত আপোনালোকে এটা আনিলে হৈ যাব। যিকোনো এটা আপোনালোকে কিনি আনি যিটো আপোনালোকে ৰাইট ছাইডত দেখিছে, সেইটো আপোনালোকৰ দাম ল'ব, আৰু যিটো লেফ্ট ছাইডত দেখিছে, সেইটো আপোনালোকে 60 টকাৰ ভিতৰতে আপোনালোকে 1 পাতামান পাই যাব। যিটো আপোনালোকে আনিবলৈ বিচাৰে, সেইটোকে আপোনালোকে আনি পিনে আপোনালোকে খুৱাব পাৰে আৰু কুকুৰাবিলাকক সুস্থ হৈ থাকিব। এই দুটা খোৱালে আপোনালোকে CRD প্ৰব্লেম নহয়গৈ। আৰু আপোনালোকৰ যিটো আপোনালোকৰ বগা পায়খানা কৰিছে বা আপোনালোকৰ পাতল পায়খানা কৰিছে, পানী হাগিছে, সিহঁতক আপোনালোকে দিব পাৰিব। তেতিয়া সিহঁতৰ আপোনালোকৰ লেট্ৰিনটো টান হৈ যাব আৰু ভাল হৈ যাব সিহঁতে। আৰু এইবিলাক যেতিয়া আপোনালোকে প্ৰথম আৰম্ভণিতে যদি নোখোৱাই, বেছি হৈ গ'লে কুকুৰাবিলাক যেতিয়া দুৰ্বল হৈ যাব, দুৰ্বল হ'লে কি হয়, আপোনালোকৰ কুকুৰাবিলাকক বচাবলৈ অকণমান অসুবিধা হৈ যায়। সেইটো কাৰণে পিছতে আপোনালোকৰ বাকী কুকুৰা গোটেইখিনিও যেতিয়া হৈ যাব, তেতিয়া আপোনালোকৰ CRD হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে অলপ সময়তে আপোনালোকে কুকুৰাবিলাকক চাই পিনে আপোনালোকে দৰৱবিলাক ইউজ কৰিব, নিশ্চয় ভাল ফলাফল পাব। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ সকলোকে।